সৰভোগৰ বেকী নদীৰ বুকুত ভূমাফিয়াই বান্ধ নিৰ্মাণ কৰি চাই আছে খনন কাৰ্যৰ প্ৰক্ৰিয়া। কাৰ আশীৰ্বাদত ভূমাফিয়াসকলে নদীৰ বুকুত বান্ধ দি খনন কাৰ্যৰ পৰিকল্পনা কৰিছে। নৈপৰীয়া ৰাইজসকলে খেতি-বাতিৰ লগতে বিভিন্ন দিশত জমৰ যাতনাত ভুগিব লগা হৈছে। বাৰ বাৰ বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ পিছতো কোনো ধৰণৰ পদক্ষেপ নোলোৱাৰ অভিযোগ উত্থাপন কৰে ৰাইজে। উপায়বিহীন হৈ নৈপৰীয়া ৰাইজে ভূমাফিয়াৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে। ভূমাফিয়াসকলে বান্ধ নাকাটিলে ৰাইজে বান্ধ কাটি দিব বুলি হুংকাৰ প্ৰদান কৰে আৰু পৰৱৰ্তী সময়ত ইয়াতকৈও ভয়ানক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে। মহল যদি লাগে বন্ধ হওক, সেইটো আমাৰ কোনো কথা নাই, কিন্তু আমাৰ ৰাইজ বাঁচব লাগে, ৰাইজৰ স্থানত থাকব লাগে, এইটো হল কথা। মানুহে যে আমাৰ সেই উজানৰ পৰা সি বন্ধ কৰবা নেদে, কিন্তু আমাৰ ভাটিৰ মানুহবিলাক ক'ত যাব? এইবিলাক মানুহ মৰি যাব নেকি? 4-5টা গাঁও যদি ধ্বংস হৈ যায়, সেই তেওঁৰ এটা হাকে, সেইটো আমি সহ্য কৰিব নোৱাৰো। কিন্তু আমাৰ তেনেহলে বিনিয়োগভাৱে অন্য ৰাস্তা, আমাৰ কিবা ৰাস্তা ল'ব লাগিব। কৱলত ইফালে পৰা নাই, সি হল সেই আমগুৰিৰ চাইডৰ মানুহ, তাতে আছিল। এইবিলাক মানুহ ইপাৰৰ মানুহ নহয়, ইয়াৰ মানুহ নহয়, কিন্তু যিবিলাকে কৈ আছে সেইবিলাক মানুহ ইয়াৰ নহয়। এই ভালুকি হালমাৰা জৌচাটি পৰ্যন্ত ধ্বংস হৈ যাই আছে। আৰু আগত আৰু এটা গাঁও পশ্চিমত আছিল, সেইটো গাঁও শেষ হৈছে। তাৰপিছত আমাৰ 3টা গাঁও একলগতে শেষ হৈ আছে। আর তার কারণে আমি যোৱাবাৰ এই আন্দোলন কৰি পাব্লিকে এই নদীৰ গুৰিত আমি সকলে মিলি আলোচনা কৰি আছিলো। তাতে ক্যামেৰা দি আমি সরকারে কোনো অ্যাকশনে নলয়, অ্যাকশন লওয়া নাই, আমার কোনো খবরও নেওয়া নাই। ইফালে স্কুল আছে ভালুকিৰ কিমান মানুহ বসত বাড়ি কৰি আছে, ৰায়পুৰত কিমান মানুহ বসত কৰি আছে, বালাবিটা কিমান মানুহ বসত কৰি আছে, সকলো মানুহ শেষ হৈ গেল। বাড়িঘর যদি ধ্বংস হয়ে যায়, ক'ত যাব? আমি ক'ত যাম? আমার মেধি মাটি ইফালে পৰি আছে, কিমান মাটি পৰি আছে, হাজাৰ হাজাৰ বিঘা মাটি পৰি আছে, কিন্তু আমার সর্বনাশ হয়ে গেল। কিন্তু তথাপি আমার সরকারে কোনো অ্যাকশন নলয়। কিয়? আমি সরকারের কোনো কাম নকৰো নেকি? সরকারের কিবা বিরুদ্ধ কৰি আছো নেকি? যে সরকারে আমাৰ ইফালৰ যিবিলাক মানুহ কি অন্যায় কৰিছে, সরকারে কোনো মাতি নেদেয়? আমি কি কৰিম? আমি এতিয়া 1 বিঘা মাটি কিনবা গেলে 10 লাখ, 5 লাখ, 15 লাখ লাগে। আমি ক'ত পাম? ক'ত যাম? যাব নোৱাৰো। কিন্তু তাৰ কাৰণে আমি অনুৰোধ কৰিছো সরকাৰৰ বা নদী বিভাগৰ যিবিলাক মানুহ বা অফিসার বিলাক আছে, সকলকে আমি অনুৰোধ কৰো যে আমাৰ এই নদী বানৰ কাৰণে আমি অনুৰোধ কৰিছো সরকাৰৰ আগবাঢ়ি অলপ চেষ্টা কৰি, আর নদী বিভাগৰ যি মন্ত্ৰী তেওঁ আমাৰ ইয়াতে আহি আমাৰ এই নদী বান্ধটো অলপ যদি সহযোগ কৰে, তেনেহলে আমি অলপ চেষ্টা করি বা আমি অলপ উপায়হীন হম। নহলে আমার উপায় নাই, একবারে শেষ হয়ে যাম। আমার পাবলিকে মরি যাব, আর বাড়ি ঘর এইবিলাক মানুহৰ বাড়ি ঘর যদি ভাঙি যায়, তেনেহলে আর উপায় নাই। উপায়ের কারণে আমি অনুরোধ করিছো বিনয়ভাবে যে সরকারে আমার একটু একটা রাস্তা দিয়ক।